Hello guys, good evening. মই এতিয়া ঘৰৰ সন্মুখত আছো। এয়া মোৰ পাঞ্জল বৰ্তা, আমাৰ পাঞ্জল বৰ্তা ঘৰ। এয়া আমাৰ ঘৰ। এয়া আপা দেখিছেনে দাদা? এয়া আমাৰ ভণ্টি চাইকেলখন চলাই ফুৰিছে। এয়া আমাৰ ঘৰৰ সন্মুখত থকা পথাৰখন। কিমান এটা ধুনীয়া পৰিৱেশ। এয়া আমাৰ গাঁওখন। ফালে আৰু ৰাস্তা আছে। ফালে আমাৰ গাঁওখন দেখিছেনে? আমাৰ গাঁওখনৰ পৰিৱেশো বহুত ধুনীয়া। আমাৰ দেউতাই কৰিছে খেতি। এয়া দেখিছেনে? এয়া জলকীয়া গছ। এই জলকীয়া লাগিলেই আৰু এয়া জলকীয়া গছ। এয়া ভোট জলকীয়া গছ। আমাৰ এইবোৰ খেতি সেইফালে বিলাহী গছ আছে আৰু এইবোৰ বিলাহী গছ, বিলাহী লাগিছে। ফালে তিতা কেৰেলা লাগিও গেলিছে দেই। এইফালে এইবোৰ গছবোৰ দেখিছেনে? এয়া আমাৰ চাইডৰ পাহাৰটো দেখাই আছো ৰ'ব দেই। এইটো আমাৰ চৰাইদেউ পাহাৰ দেখিছেনে? এইফালে ৱাটাৰ চাপ্লাই আছে। দেখিছেনে? আমাৰ গাঁৱৰ পৰিৱেশ। সেয়া পাঞ্জল বৰ্তা ঘৰলৈ বুলি গৈছে চাগে। পাঞ্জল বৰ্তা ক'লৈ যোৱা? মোৰ পৰিচয়টো দিবলৈ পাহৰিলোঁ। মোৰ নাম শ্ৰীমতী কৃষ্টিপ্ৰিয়া বৰুৱা আৰু মোৰ ভণ্টিৰ নাম শ্ৰীমতী শিৱাংশী বৰুৱা আৰু দেউতাৰ নাম শ্ৰীযুত দীপক বৰুৱা, মাৰ নাম শ্ৰীমতী প্ৰণামী বৰুৱা আৰু আইতাৰ নাম ৰূপা বৰুৱা আৰু দদৌৰ নাম কমল বৰুৱা। এয়া আমাৰ গাঁৱৰ এয়া দাদা এজন আহিছে, দেখিছেনে? এয়া দেখিছে? বাইক চলাই আহি আছে দেই। তাৰপিছত আমাৰ ভণ্টি গালি দিছে দাদা। এয়া দেখিছেনে? সেইখন ঠেলিলে ফুৰিছে। মই লাকুৱা জাতীয় বিদ্যালয়ত পঢ়োঁ। মই এতিয়া 3ত পঢ়োঁ। মোৰ নম্বৰ 1। মই প্ৰথম পৰা 2য় শ্ৰেণীলৈ পাওঁতে মই গোটেই স্কুলখনৰ ভিতৰত ফাৰ্ষ্ট ডিভিজনে পাছ কৰিছিলোঁ। তেতিয়া মোক স্কুলৰ মানে ছাৰ বাইদেউ শিক্ষয়িত্ৰীসকলে মোক ফাৰ্ষ্ট ডিভিজনত পাছ কৰাৰ বাবে এটি বঁটা লাভ কৰিছিলোঁ। সেই বঁটাটোৰ নাম হ'ল সোঁৱৰণি বঁটা। এইবাৰো ক্লাছ 2ৰ পৰা বা মই 3লৈ পাইছোঁ। এইবাৰো গোটেই স্কুলখনৰ ভিতৰত পাছ কৰিছোঁ 1ত। এবাৰ মোৰ 1, এবাৰ কি দিয়ে নাজানো সঠিককৈ। আৰু তেওঁলোকলৈ শুভেচ্ছা থাকিল। এয়া দেখিছেনে আমাৰ আইতা? এইফালে এইবোৰ গৰু গৈ আছে। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি তেনেহ'লে এটা লাইক কৰি দিব আৰু আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল। ধন্যবাদ।